নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুটা দাম আনিছোঁ, বেছি ডাঙৰ নহয়, সৰু চাইজৰ। এটা ৰঙা এটা নীলা। কি কামত আনিছোঁ এই দুটা বজাৰৰ পৰা আনিলোগৈ। এতিয়া এই দুটাৰে এটা বস্তু বনাম। বস্তুটোৰ কাৰণে আৰু এটা লাগিব, কেণ্ডেল অনা মানে গম পাইছে আপুনি কি বনাম এইটো। এইটো হ'ল কেণ্ডেল। 200 টকা ল'লে, গাঁৱৰ দোকানত অলপ কম বেছি থাকে। এই দুটা মিলি 450 মান ল'লে। তাৰপিছত আৰু এটা হ'ল চুইচ। ঠিক আছে, এতিয়া ভিডিঅ'টো বাকীখিনি আৰম্ভ কৰোঁ। এতিয়া ইয়াত কেণ্ডেল লগাবৰ কাৰণে আৰু ফুটা কৰিবৰ কাৰণে হিট দিবৰ কাৰণে এখন জুই এখন লাগিব। জুইৰ কাৰণে মম এডাল ল'লেই হ'ব বাৰু। মমডাল লৈ আহক। আমাৰ জুইমতীয়া মম এডাল মোৰ দৰকাৰ, সেইকাৰণে যোগালি হৈ আছো আৰু। ঠিক আছে, বহা এইখিনি বহা। দোকানৰ বস্তু অলপ চাফা কৰি ল'ম। প্ৰথম ধুই ল'ম, পাছত এতিয়া প্ৰথমতে চাফা কৰি ল'ম। কামত লগাই আছো আৰু পুৰা। ফাষ্ট এতিয়া ৰঙাটো অলপ নীলাটো অলপ চোৱাচোন কোনটো ভাল লাগে। এনেকৈ দিলে ভাল লাগিব, লাগে দিলে ওপৰত দিয়া নেকি, এনেকে দিয়া নেকি? এনেকৈ দিলে ভাল লাগিব ন। এতিয়া এনেকৈ ভাল দিলে ইয়াত ফুটা কৰিব লাগে। ফুটা ইয়াত 5-6 দিন লগতে মানে ভাবিছিলোঁ, প্ৰথমতে ভাবিছিলোঁ 2টা বা 3টা কেণ্ডেল লগোৱা কৰোঁ, কিন্তু ইয়াৰ বস্তুটো ইমান হেভি নহয়তো, যাৰ কাৰণে মানে ভাবিলোঁ এটাই কৰোঁ। এটা মাজতে হ'লে জোৰ পাব, মানে বস্তুটো হালকা নহ'ব। এতিয়া প্ৰথমতে কেণ্ডেলটো কিমান চাইজটো চাই লওঁ। এইডাল হিট কৰি লগাই দিলেও হৈ যাব। এই ৰডডাল হিট কৰি দিলে লগাইলেও হৈ যাব। এই দুইডালৰ চাইজটো প্ৰায় সমান নিচিনা লাগিছে। কটকটে আকৌ জুইত এনেকৈ ৰদ কেতিয়াও লগাই নিদিব আৰু প্ৰথমতে এনেকৈ কাপোৰত ধৰি ল'ব দেই। গৰম হৈ গৈছে চাগে, চাৱাৰ পানী লাগে পুৰা কম মাজত দিব লাগিব। আকৌ এবাৰ দি চাওঁ। এইটো
এনেকৈ এই নটটো টানি দিব লাগিব। এইটো তলত এতিয়া এইটোতো ওপৰত থাকিব। ইয়াৰ এইটো ফুটা কৰা হৈ গ'ল। তাৰপিছত ইয়াৰ মাজতো পানীটো পাৰ হ'ব লাগিব। গতিকে আৰু এইখন নিদিলেও এই টিংটো নৰব ওপৰত। গতিকে এইখনো এতিয়া কি কৰিব লাগিব, ডাক্তাৰ কৰিব লাগিব, ফুটা কৰি ল'ব লাগিব। পাতক বাৰু, গাত নালাগিলে হ'ল ন। গাত লাগিলেতো বনি যাব। গৰম হৈ আছে ন। অলপ ডাঙৰ কৰি দিছো। এতিয়া এইটো তলত থাকিলে এইটো ওপৰত থাকিলে এতিয়া পানীটো ওলাবৰ কাৰণে এটা চুইচ দিব লাগিব। চুইচটো বহাব লাগিব। চুইচটো কমি যাব চোৱা। জয় শ্ৰীৰাম। এইটো বেছি ফটোখন কৰিলে উল্টা পুল্টা হৈ গ'লে দেখিয়ে যাব। এতিয়া এইখনতে আচলতে মনডাল এনেই আনিলো যে জুই দিহা গৈ পেলাই গৰম আনিবলৈ গৈছে। ৰদে মানে হেৰি নহয় তাপটো। ৰদডাল গৰমত মমত বনালে দিনটো লাগিব। গতিকে আপোনালোকে আকৌ মমে নকৰিব দেই, আকৌ মোক গালি দিব নহয়। মই জুই দিহা আকৌ গৰমাই আনিছোঁ। আমাৰ তলৰ নিদাকামটোতো চুইচৰ কাৰণে ফুটাটো হৈ গৈছে। বেছি বহল কৰিব নালাগে, বেছি বহল কৰিলে কি হ'ব, লিক হৈ যাব। গতিকে অলপ নাইলনৰ বস্তুটো অলপ হেৰি কৰিলে বহলি যাবই বাৰু। গতিকে জোখে মাখে কৰিলে হ'ব। গলি পেলাই বাহিৰলৈ ওলাইছে কিন্তু বিলেটি কাটি দিম, নহ'লে কি হ'ব, ৱাৰ চাৰবিলাক ইয়াত এনেকৈ দাং খাই থাকিব। তাৰ কাৰণে পানীটো লিকেজ মাৰে। গতিকে এইখিনি সমানকৈ আমাৰ এই ফিল্টাৰ চুইচ লগোৱা হৈ গ'ল। দেখিছেনে, পুৰা মস্তি ফিটিং আছে। এতিয়া আমি এই কেণ্ডেলডাল এনেকৈ লগালোঁ। এইখনো ফুটা কৰি পেলাই এইফালে কেণ্ডেলডালৰ পাঁচ চাইডটো এই এনেকৈ নটটো টানি দিলোঁ। তাৰপিছত এইটো নীলাটো আছিল, নীলা তলত থাকিবৰ কাৰণে তাৰ নীলাটো চুইচ দিলোঁ। আৰু এতিয়া এইটো বহাই দিম এনেকৈ। ভাল লাগিব। এনেকৈ বহাই দিলোঁ। তাৰপিছত নামাৰি দিলোঁ। এতিয়া ইয়াত পানী দিম। ইয়াত ফিল্টাৰ কেণ্ডেলৰ ফিল্টাৰ হ'ব। এইফালে পানী তললৈ যাব। তাৰপিছত চুইচ কৰি দিলে ইয়াত পানী ওলাই যাব। আৰু ইয়াত এনেকৈ টেবুল এখনত থৈ দিলেই হ'ল। তেতিয়া আৰামত পানী খাই দিব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।